হেল্ল' আমি সকলোৱে গৈছিলোঁ নলবাৰীত কাৰণ চিমি আৰু ৰাজাৰ আছিল ৮মহীয়া নাম আমাৰ ঘৰৰ পৰিয়ালৰ সকলোবোৰ গৈছিল মা খুৰী শাহুমাহঁত আদি কৰি জেঠাই দেখিছেনে পেহী আটাইবোৰেই গৈছিলোঁ সিহঁতৰ দাম ধৰিছিল আৰু এয়া আমাৰ ৰাজা আৰু চিমি দুয়োটাই মাক দেউতাক হ'বলৈ ওলাইছে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনকেইটাও ভালে ভালে যায় মাত্ৰ কেইটামান দিন বাকী আছে আৰু এইফালে দেখিছে নাই যিমান ব্যস্ততাৰ মাজতো আকৌ ভাগিনীয়েকক মৰম কৰিব নোৱাৰে আৰু এয়া মই তাইক অকণমান বেবী বাম্পিং হৈছিল মই অকণমান টাচ কৰি চাইছোঁ কেনেকুৱা লাগে ফিলটো লৈছিলোঁ আৰু ইয়াৰ নাম হৈ আছে ধুনীয়াকৈ আৰু এইফালে চিমিৰ শাহুমা আৰু চিমি অতিথিখিনিক আপ্যায়ন কৰাৰ ব্যৱস্থা কৰি আছে দুইজনেই ঈশ্বৰৰ ওচৰত আশীৰ্বাদ লৈছে যাতে ভালে ভালে এটা ভাল দিন আহি যায় আৰু একো বিপদ আপদ নহয় এয়া সিহঁতৰ শাহুমা হয় চিমি ৰাজাৰ মা আৰু শেষত আটাইবোৰে প্ৰসাদ গ্ৰহণ কৰিলোঁ আৰু সকলোৱে মিলি এসাঁজ লগে ভাগে খালোঁ তেনেহ'লে আজিলৈ বাই দেই।